প্ৰাক্তন NDFBক 4 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান। সোমবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰত উপস্থিত হৈ 1669 গৰাকী প্ৰাক্তন NDFBৰ সদস্যক 4 লাখ টকাৰ আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰে। বড়ো জনগোষ্ঠীৰ ঐতিহাসিক বিটিআৰ চুক্তিৰ দফা মৰ্মে প্ৰাক্তন NDFBৰ পুনৰ সংস্থাপন প্ৰক্ৰিয়াৰ অংশস্বৰূপে সোমবাৰে কোকৰাঝাৰ, চিৰাং আৰু গোৱালপাৰা জিলাৰ 1669 গৰাকী প্ৰাক্তন NDFBৰ সদস্যক 4 লাখ টকাৰ আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰা হয়। এই উপলক্ষে ৰাজ্য চৰকাৰৰ গৃহ বিভাগ আৰু অসম আৰক্ষীৰ বিশেষ শাখাৰ উদ্যোগত কোকৰাঝাৰৰ নিকটৱৰ্তী চান্দামাৰী বডোফা সাংস্কৃতিক ক্ষেত্ৰত এক অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মূল সুঁতিলৈ প্ৰত্যাহ্বান কৰা প্ৰাক্তন NDFB সদস্যসকলক আনুষ্ঠানিকভাৱে চেকসমূহ বিতৰণ কৰে। অনুষ্ঠানত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, উপমুখ্য কাৰ্যবাহী গোবিন্দ বসুমতাৰী, ৰাজ্য চৰকাৰৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, মন্ত্ৰী অশোক সিংঘাল, বিধায়ক লৰেন্স ইছলাৰী, জিৰণ বসুমতাৰী আৰু অসম আৰক্ষী ADGP বিশেষ শাখা হিৰাণনাথ বিটিআৰৰ IGP LR বিষ্ণু উপস্থিত থাকে। উল্লেখ্য যে কালি অৰ্থাৎ ৰবিবাৰে তামুলপুৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিটিআৰৰ ওদালগুৰি আৰু বাক্সা জিলাৰ 1105 গৰাকী প্ৰাক্তন NDFB সদস্যক 4 লাখ টকাৰ চেক বিতৰণ কৰিছিল। যোৱা কালি আৰু আজি আমি 2 দিনে NDFBৰ যিসকল সদস্য ৰাষ্ট্ৰ জীৱনৰ মূল সুঁতিলৈ উভতি আহিছিল তেওঁলোকক আমি ৰিহেবিলিটেশ্যন গ্ৰাণ্ট ডিষ্ট্ৰিবিউট কৰিলোঁ। লগে লগে বড়ো চুক্তি ৰূপায়ণৰ এটা দফা সুন্দৰভাৱে আমি ৰূপায়ণ কৰাৰ বাবে আমি সক্ষম হ'লোঁ। অনাগত দিনতো বড়ো চুক্তিৰ বাকী দফাবিলাক ৰূপায়ণৰ বাবে আমাৰ চেষ্টা আমি অব্যাহত ৰাখিম। স্যার, আপনার কার্যকলাপ সন্ত্রাসবাদ আর অপরাধী নিয়ন্ত্রণ করার বিষয়, কিন্তু এটিও স্যার আলফা আর কেএলৰ দৰে সংগঠন বাহিৰত আছে। এই ক্ষেত্ৰত স্যার কেএলৰ লগত আলোচনাৰ এটা প্ৰক্ৰিয়া আগবাঢ়িছে আৰু মই ভাবোঁ যে কেএলৰ লগত শান্তি আলোচনা সম্ভৱ হ'ব আৰু এই দিশত প্ৰাৰম্ভিক কথা বতৰা হৈ আছে আৰু আলফাৰ লগতো পৰিৱেশ এটা ৰচনা কৰাৰ বাবে আমি চেষ্টা কৰি আছোঁ। নাগালেণ্ডৰ যিটো দুখজনক ঘটনা তাত দুখ প্ৰকাশ কৰি ইতিমধ্যে মই যোৱাকালিয়ে টুইট কৰিছোঁ। নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ লগত কথা পাতি